हेलो फ्रेंड्स মোৰ নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছো বহুত দিনৰ মূৰত ব্লগ দিছো সকলোৱে লাইক এটা কৰিলে ভাল পাম আৰু বনাইছিলে এমাহ আগত কিন্তু দিছো এমাহ পিছত এটো ভিডিও মই শুট কৰিছিলো ৰক্ষা বন্ধন টাইমত কাৰণ আমি এমাহৰ মূৰত ঘৰলৈ যাম ৰক্ষা বন্ধন বাবে আহি আছো ঘৰতে বাটত পানী বটল কিনি লৈছো কাৰণ ইয়াৰ পিছত আৰু দোকানো নাই একো নাই মানুহৰ ঘৰ নাই কাৰণ চাৰিফালে পাহাৰ জংঘল আহি বৰা পানী পাই গলোহি ইয়া গজজোপা চাওকচোন ইমান ধুনিয়াকে মানে জায়গাখন সা কৰি আছে বহুত ভাল লাগে আহি আমি কামপুৰ পাই গলোহি আৰু বেছি দূৰ নাই ঘৰলে হেকেটা দিনত বহুত বেছি গৰম আছিল আৰু ইমান পলিউশন চাওকচোন হামৰেনত মান বেছি আছে গৰম ইমান নহয় আৰু পলিউশনটো একেবাৰে নাই ডাইৰেক্ট ঘৰত নুখুমাই আমি টাউনলৈ আহিলো কাৰণ ৰক্ষা বন্ধনৰ গিফট ল'ব লাগিব বাৰ কাৰণে আমি বৰঘাট পাই গলোহি या गाड़ी पार्क কৰি আছে ঢাকাই পটিলে যাম মানে গাড়ীখন ইয়াতে ৰখাব আৰু মই কিনিম সাদৰ মেখেলা এয়া ডুঙ্গৰমললে গৈছো মই বেছিভাগ সাদৰ মেখেলা ডুঙ্গৰমলৰ পাই কিনো এয়া এজন মোৰ ভাইটি হয় এয়া এজোৰকে মোৰ পুৰা সাদৰ মেখেলা দি ভৰ্তি কৰি দিছে তাৰ ভিতৰত মই পছন্দ কৰিব লাগে আৰু মোৰ এনেকুৱা হৈ যায় সাদৰ মেখেলাবোৰ দেখিলে সব যে লৈ লওঁ এনেকুৱা নিচিনা হৈ যায় এজোৰো মই পছন্দ কৰিব নোৱাৰা নিচিনা হৈ যাওঁ আৰু মানুহজনেও মোক পছন্দ কৰি দিবলৈ নোৱাৰে কাৰণ কয় কি তোমাৰ যোনটো ভাল লাগে তুমি হেতু লোৱা তেওঁ একো ক'ব নোৱাৰে ফাইনালি মই দুজোৰ সিলেক্ট কৰিছিলো আৰু নিজৰ গাত লৈ চাইছো বাৰ কোনজোৰ ভাল লাগিব মই মানে অনুমানতে লৈ লম আৰু এজোৰ আৰু মই যোনজোৰ লম চাগে তা হেজোৰে পছন্দ কৰিব এয়া তাৰ ভিতৰত এজোৰ ললো আৰু আমি সাদৰ মেখেলা কিনি ঘৰলে হানা এটা বিশেষ কামলৈ গলো কোৰ্টলৈ আহিলো দুজনে হেতু ব্লগ পিছত পাব এটা ঘৰলে যাম মা ঘৰলে যাম একানে পুৰা মিঠাই সিঠাই লৈ লৈছো ঘৰৰ কাৰণেও লৈছো আৰু মা ঘৰলে যাম কাৰণে লৈ লৈছো তাতে আমি আমাক দুপৰীয়া খাবলৈ মাতিলে মায়ে তাৰপিছত আহি আছো আৰু দুইজন মান গৰম নহয় বাহিৰত হেকিটা দিন বাপৰে কিবা লাগি গৈছেগে মানে বাহিৰলৈ ওলাবই মন নাযায় আমাৰ ঘৰৰ ৰাস্তাত সোমালোহি ভালো লাগি আছে এমাহৰ মূৰত আৰু আমাৰ ঘৰৰ গলিটো ইমান দিগদাৰ আৰু গাড়ী সোমাবৰ কাৰণে তথাপি সোমায় গাড়ী ঘৰ পালোহি এটা দুপৰীয়া ভাত খাই পেলাই আমি ঘৰলৈ গৈ আছো আৰু মোক দেখিবলৈ ইমানে বেয়া লাগিছে কি কম আৰু চকচোন সেইকাৰণে ভাবিছো অকন চেহাৰাটো অলপ ঠিক ঠাক কৰি লওঁ পাৰ্লাৰত গলো থ্ৰেডিং কৰিবলৈ কাৰণ হামৰেনত একো পাৰ্লাৰ চাৰ্লাৰ একো নাই বহুত বেয়া লাগে মানে অৱস্থা নাইকিয়া হৈ গৈছে পাৰ্লাৰৰ পৰা আহিলো চাইছো নিজকে কেনেকুৱা লাগিছে জনাবচোন মানুহজনক সুধিছো মানুহজনে একোৱে কমেন্ট নকৰে বাৰু একো নাই এয়া ঘৰলৈ আহিছো কাৰণ ঘৰত সোমোৱাৰ পিছত ওলাবলৈ বহুত এলাহ লাগে এয়া ঘৰ পাই গলোহি আৰু যদি ভিডিওটো চাই ভাল পাইছে লাইক এটা কৰি দিব বাই বাই